Hi friends, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল এক্সপ্লোৰিং পাষ্টলৈ স্বাগতম জনালো। বহুত দিন কিবা কিবি কাৰণত ভিডিঅ' দিব পৰা নাছিলো, তাৰ বাবে সৰি। তো আজি আমি গৈ আছো এটা নতুন জেগালৈ, বানাৰ নগৰী তেজপুৰলৈ, আৰু তাত বহুতো ইতিহাসৰ লগত জড়িত সমল আছে। সেই সময়ৰ ভিতৰত আমি গুপ্ত যুগত নিৰ্মিত এখন বিশেষ বস্তুৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছো। তো আহকচোন চাওঁ কিনো সেই বিশেষ বস্তুটো। বলক ভিডিঅ'টোলৈ আগবাঢ়ো। এতিয়া মই উপস্থিত আছোঁ তেজপুৰৰ দ পৰ্বতীয়াত, আৰু আপোনালোকে মোৰ পিছফালে যিখন দ পৰ্বতীয়া গেট দেখিছে, এইখন ওৱান অফ দ্য আৰ্লিয়েষ্ট এভিডেন্স আৰ্কিঅলজিকেল, আৰু এইখনৰ বহু গুৰুত্বপূৰ্ণ কিয়নো এইখন 6th century AD-ত নিৰ্মাণ কৰা হৈছিল। আৰু ইয়াত আমি দেখিবলৈ পাওঁ গুপ্তা আৰ্ট এণ্ড আৰ্কিটেকচাৰৰ এক সুন্দৰ প্ৰদৰ্শন। এই গেটৱেখনত আমি সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল এই গেটৱেখনত দুখন নদীৰ প্ৰতিবিম্ব আছে। ইয়াত নদীখন অঁকা নাই, কিন্তু নদীক যিকেইজন গডে ৰিপ্ৰেজেণ্ট কৰে সেই গডকেইজনক সুন্দৰকৈ অংকন কৰাৰ উপৰিও বাহনসমূহো সুন্দৰকৈ খোদিত কৰিছে। এইখনেই হৈছে ঐতিহ্যমণ্ডিত দ পৰ্বতীয়া গেট, আৰু এই গেটখনত আপোনালোকে দেখিছে কিছুমান ধুনীয়া ধুনীয়া চিত্ৰ বা স্কাল্পচাৰ অংকন কৰা হৈছে। তো এই স্কাল্পচাৰবোৰে কি কথা কয় আহকচোন আমি আপোনালোকক দেখুৱাই আছোঁ। গেটৱেখনৰ তলত আপোনালোকে দুটা স্কাল্পচাৰ দেখিছে, আৰু এই স্কাল্পচাৰ দুটাৰ এটাই গংগাক আৰু এটাই যমুনাক ৰিপ্ৰেজেণ্ট কৰিছে। আগত কোৱাৰ দৰে এই স্কাল্পচাৰটো হৈছে গংগাৰ, আৰু তেওঁ দুফালে দুগৰাকী এটেণ্ডেণ্ট আমি দেখিবলৈ পাইছোঁ, আৰু তেওঁ ঠিক ওপৰতে বাওঁ চাইডে দুটা ৰাজহাঁহ আৰু সোঁ চাইডে এডাল সাপ খোদিত কৰা হৈছে মানুহৰ ফিগাৰত। আৰু তাৰ ওপৰত এই গোটেই বিমটোত এফালে কিছুমান আমি পুষ্প শাখা আৰু সৰ্প শাখা দেখিবলৈ পাওঁ, আৰু তাৰ মাজত বহুতো সৰু সৰু স্কাল্পচাৰ খোদিত কৰা আছে। এই স্কাল্পচাৰসমূহত শিৱ, বিষ্ণু আৰু গণেশৰ বিভিন্ন ধৰণৰ ফৰ্মত খোদিত কৰা হৈছে, আৰু এই একেবাৰে ওপৰত শিৱৰ লকুলিচা ফৰ্মত অংকন কৰা হৈছে, আৰু তাৰ তলত গৰুৰ দেৱতাক খোদিত কৰা হৈছে। এইখিনিতে আৰু এটা কথা জনাই থওঁ যে এই যিখন দ পৰ্বতীয়া গেট, ইয়াত আগতে এটা শিৱৰ মন্দিৰ আছিল বুলি কোৱা হয়, আৰু ইয়াত আমি প্ৰাচীন আৰু মধ্যযুগত টেম্পুলৰ এক্সিষ্ট থকাৰ প্ৰমাণ ইয়াৰ গ্ৰাউণ্ড প্লেন আৰু ইয়াত থকা বিভিন্ন আৰ্কিটেকচাৰেল মেম্বাৰৰ পৰা জানিব পাৰোঁ। দৌৰজানটোৰ দুইফালে কিছুমান বহুতো পুষ্প শাখা আৰু সৰ্প শাখা দি আৰু সৰু সৰু স্কাল্পচাৰ দি দৌৰজানটোক সুন্দৰকৈ ডেকৰেটেড কৰি তোলা হৈছে, আৰু এই ডেকৰেশ্যনৰ পৰাই সেই সময়ৰ ভাস্কৰ্য শিল্প কিমান উন্নত আছিল তাৰ বিষয়ে আমি জানিব পাৰোঁ। এইটো হৈছে যমুনাৰ স্কাল্পচাৰ, আৰু তেওঁ দুয়োকাষে দুগৰাকী এটেণ্ডেণ্টছ দেখিবলৈ পোৱা গৈছে। ইয়াত গংগা আৰু যমুনাৰ যি দুটা বাহন, সেই বাহন দুটা তলত খোদিত কৰা আছিল, কিন্তু যিহেতু তলৰ অংশ ভাঙি গৈছে সেইবাবে তেওঁলোকক ইয়াত দেখুৱাব সম্ভৱ নহয়। আগতে কোৱাৰ দৰে এই গেটৱেটোত দুটা সাপৰ প্ৰতিবিম্ব খোদিত কৰা হৈছে, আৰু এই সাপ দুটা ওপৰত থকা এটা সৰু স্কাল্পচাৰে দুটা হাতেৰে ধৰি আছে, আৰু এই স্কাল্পচাৰটোক গৰুড়ৰ পক্ষীৰ লগত তুলনা কৰা হয় বা গৰুড় বুলি ধৰা হয়, কিয়নো আমি সকলোৱে জানো গৰুড় আৰু সাপৰ মাজৰ সম্পৰ্কৰ কথা। এইখনেই আছিল তেজপুৰৰ দ পৰ্বতীয়া গেট, আৰু আমি এইখনত কি ভাস্কৰ্য শিল্প আছে সকলোবিলাক আপোনালোকক বুজাই দিলোঁ। তো গতিকে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।